উপন্যাস আপোনালোকে ভাল পোৱা অতিকৈ মৰমৰ উপন্যাস। সেই উপন্যাসখন হৈছে ৰক্তক্ষৰণ। আপোনালোকৰ অকণমান সহায় আৰু মৰম বিচাৰিছোঁ। সৰু পিছ দিয়া বাটটো অকাই পকাই পাহাৰখনৰ ওপৰলৈ উঠি গৈছে। পাহাৰীয়া বাটৰ প্ৰথম আধা মাইল আলিৰ দুই কাষে ধনী মানুহৰ নতুন নতুন ঘৰ, কোনটো আমেৰিকান ষ্টাইলৰ গ্লাছ আৰু কোনটো ব্ৰিটিছ ষ্টাইলৰ বাংলা। ঘৰৰ সন্মুখত নিমজ ঘাঁহনি, দেশী বিদেশী ফুলৰ মেলা, ঘৰৰ কাষে কাষে মটৰৰ গেৰেজ। হঠাতে এই ঐশ্বৰ্যৰ মেলাখন শেষ হৈ যায়। তাৰ পিছত অট্টত ছিটিকি থকা খতিয়াল নেপালীৰ ঘৰ, খৰিকটীয়াৰ ঘৰ আৰু চুলাই মটৰ কাৰখানা জংঘলৰ মাজে মাজে লুকাই আছে। পাহাৰৰ চূড়া পোৱাৰ 2 মাইলমান আগৰ পৰা কোনো মনুষ্যৰ বসতি নাই, কাৰণ মাজৰ এই 2 মাইল বাটত কোনো পানী পাবলৈ নাই। পাহাৰৰ চূড়াৰ একেবাৰে কাষতে পানীৰ এটি সৰু উহ আছে। সেয়েহে বুৰঞ্জীৰ যি যুগত তান্ত্ৰিক বুদ্ধ ধৰ্ম পূৰ্ব ভাৰতত প্ৰবল আছিল, এজন বিখ্যাত সাধকে এই পাহাৰৰ চূড়াৰ ওচৰতে আশ্ৰম পাতি সাধনাত সিদ্ধি লাভ কৰিছিল। সেই বিগত গৌৰৱৰ চিন স্বৰূপে পাহাৰৰ চূড়াত এতিয়াও আছে এটি জৰাজীৰ্ণ মহাকালৰ মন্দিৰ। ওচৰতে কোনো ধৰ্মপ্ৰাণ ব্যক্তিয়ে এটি যাত্ৰী থকা ঘৰ বান্ধি দিছিল। সেইটো ঘৰ বছৰটো থাকে কুকুৰ, শিয়াল আৰু হেৰুৱা গৰুৰ দখলত। মাঘ মাহত যেতিয়া প্ৰখ্যাত সাধকৰ সৰণিত বছৰেকীয়া মেলা হয়, ঘৰ মন্দিৰ চাফা কৰা হয়, দূৰ দূৰণিৰ পৰা যাত্ৰী আহে, দোকান পোহাৰ বহে, শংখ ঘণ্টা ধূপ ধূনাৰে পূজা হয়। তাৰ পাছত আকৌ নিতাল মাৰে এবছৰলৈ। বছৰৰ আন দিনত যাত্ৰী নাহে, কাৰণ কিংবদন্তি আছে। সাধকৰ কথা মতে বছৰৰ মাত্ৰ 3টা দিন মংগলদায়ক। তেখেতে নিৰ্দেশ দিছিল বাকী দিনত যেন কোনো নাহে, তেখেতৰ সাধনাত বিঘ্ন যোগাবলৈ। ডাকিনী যোগিনী ভূত প্ৰেতৰ গুৰুতত্ব বুজি নোপোৱা সাধাৰণ মানুহৰ অশেষ অকল্যাণ হ'ব আন দিনত তেখেতৰ আশ্ৰমলৈ গ'লে। তথাপি গৈছিল ৰজাৰ দা ডাঙৰীয়া আৰু তেখেতসকলৰ পত্নীসকলে গোপনে খোজকাঢ়ি দলাত উঠি, কাৰণ সাধক আছিল মাৰণ উচাটন বশীকৰণত সিদ্ধ। আজিও বহু মানুহে বিশ্বাস কৰে বছৰৰ বিশেষ বিশেষ দিনত সিদ্ধ যোগীৰ দ্বাৰা মন্দিৰত বিশেষ ক্ৰিয়া কাণ্ডৰ ব্যৱস্থা কৰিলে বুঢ়া মানুহবোৰৰ মাত ভয়ত সৰু হৈ আহে। ওচৰৰ সৰু ল'ৰা ছোৱালীক ধমক দি উঠে, কি শুনিব ধৰিছ এইবোৰ, যা ইয়াৰ পৰা। সেয়েহে মেলাৰ বাহিৰে আন দিনত মন্দিৰলৈ যোৱা যাত্ৰীসকলৰ পিনে চাই খৰিকটীয়া নেপালীজনেও মুখখন ঘূৰাই লয়, কাৰণ সেই যাত্ৰীৰ অন্তৰত পবিত্ৰতা নাই, আছে ঘৃণা নিজৰ অসৎ উদ্দেশ্য পূৰণৰ বাবে।
নিজৰ অসৎ উদ্দেশ্য পূৰণৰ বাবে আলহীক সহায় লোৱাৰ অভিপ্ৰায়। কলা গাড়ী এখন অকোৱা পকোৱা বাটৰ ওপৰলৈ উঠি আহিছিল। কলা গাড়ী এখন অকোৱা পকোৱা বাটৰ ওপৰলৈ উঠি আহিছিল। প্ৰথম আধা মাইলৰ কোনো বাংলা, কোনো বিল্ডিঙৰ সন্মুখত গাড়ী নৰল। তাৰ পাছত এমাইলত থকা চহৰৰ সকলোৱে জনা চুলাই মদৰ ভাটি এখনৰ সন্মুখতো গাড়ীখন নৰল। তাৰমানে গাড়ীখনৰ লক্ষ্য মহাকালৰ মন্দিৰ। গাড়ীৰ যাত্ৰীসকলৰ অন্তৰত পাপ। ড্ৰাইভাৰৰ ওচৰত বহা মানুহজনৰ ইংগিতত গাড়ীখন হঠাতে থামি গ'ল। মানুহজন গাড়ীৰ পৰা নামিল। প্ৰাকৃতিক শোভা সঁচাকৈয়ে মনোৰম। ভৰিৰ তলিত ছবি এখনৰ নিচিনা চহৰখন। দৈৰিত ভাঁজ লৈ গৈ থকা নৈখন ৰ'দৰ পোহৰত ৰূপালী ফিটা এডালৰ নিচিনা জিলিকি আছে। ক'তো হাই-উৰুমি নাই। বতাহে মাথো বাঁহৰ শুকান পাত কেইটি খিৰিক খিৰিক কৰি লৰাই আছে। মূল্যৱান গাড়ীখনৰ শক্তিশালী ইঞ্জিনটোৱে মৃদু গুঞ্জনেৰে অকল সাক্ষ্য দিছে যে ইঞ্জিন বন্ধ হোৱা নাই। সঁচাকৈ অপূৰ্ব পৰিৱেশ। গাড়ীৰ পৰা নমা মানুহজনে ইংগিত দিলে আন যাত্ৰীসকলকো নামিবৰ বাবে। গাড়ীৰ ড্ৰাইভাৰজন আৰু পিছত চিটৰ পৰা এজন মানুহ নামিল। হাতত এটি বন্দুক লৈ আৰু পিছৰ চিটত বহা মানুহ এজন নামিল। তাৰ পাছত তেওঁলোকে যাত্ৰীসকলে ভৰি থোৱা ঠাইৰ পৰা মানুহ এজন টানি উলিয়ালে, যাৰ হাত ভৰি আৰু মুখ বন্ধা। জীয়া মানুহজনক কাঠৰ টুকুৰা এটাৰ নিচিনাকৈ চোঁচৰাই লৈ গ'ল আলিৰ কাষলৈ। তাৰ পাছত বগৰাই দিলে পাহাৰৰ তলিলৈ। বন্দুকটো গৰ্জি উঠিল দুবাৰ। মানুহ তিনিজন আকৌ গাড়ীত উঠিল। গাড়ীখন ঠাইতে ঘূৰি সেই অকোৱা পকোৱা বাটটোৰে পাহাৰৰ পৰা নামি আহিব ধৰিলে। বন্দুকৰ শব্দ শুনা খৰিকটীয়া নেপালী এজনে নিজে ক'লে, এই চিকাৰী বাবু চবে পাহাৰত হৰিণ এটাও থাকিব নিদিয়ে। অকলক কাউৰী কেইজনী বহু সময় ৰমলিয়াই আছে সেইখিনি ঠাইত। এই বহে আকৌ কা কা কৰি উৰি যায়। এই বহে আকৌ কা কা কৰি উৰি যায়।